হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি যিহেতু আমাৰ ঈদ, সেইকাৰণে মই একেবাৰে সোনকালে উঠিলোঁ আৰু হাজবেণ্ড গেল মছজিদত আৰু মই নামাজ নপঢ়িলোঁ কাৰণ মোৰ অসুবিধা আছে। তে মই প্ৰথম উঠি ৰুমৰ চাফা কামখিনি কৰি আছোঁ। ৰুমখিনি চাফা হৈ যোৱাৰ পিছত আৰু আজি বহুত কাম আছে আৰু কাম আজি একেবাৰে সোনকালে কৰি শেষ দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দিনটোত কি কৰোঁ অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওক, আমাৰ মিৰ্চাদে ঈদৰ কাপোৰ পিন্ধাত ব্যস্ত। তাই সোনকালে গা ধুল, মানে তাইৰ আজি প্ৰায় 2-3 দিনৰ পৰা মানে চকুত টোপনি নহা হৈ গৈছে। ঈদৰ দিন আহিব, নতুন কাপোৰ পিন্ধিব, ঘূৰিব আৰু এইখিনি তাইৰ ঈদৰ কাপোৰ। মানে আচলতে মই আপোনালোকক আগতে ঈদৰ কাপোৰবোৰ দেখাই নাই, সেইকাৰণে আজি দেখাই দিলোঁ। এইখিনি তাইৰ ঈদৰ কাপোৰ, তাৰ নানা দিছে, তাৰ দাদা দিছে আৰু তাৰ চাচা দিছে। মানে এই নীলা জিন্সৰ লংপেণ্টটোৰ লগত এই টি চাৰ্টটো তাৰ নানা দিল আৰু এই বগা চাৰ্টটোৰ লগত এই কালা লংপেণ্টটো এইটো তাৰ দাদা দিল। আৰু ইফালে এযোৰ আছে, এযোৰ নহয় মানে এটা আছে টি চাৰ্ট, এইটা তাৰ চাচা দিল। ৰঙা ৰঙৰ টি চাৰ্টটা তাৰ চাচা দিল। আৰু এইযোৰ পিন্ধিছে যে এইযোৰ তাৰ আব্বা দিছে। আৰু গোটেই কেইযোৰত কৰি এইযোৰে তাৰ মানে বেছি ভাল লাগছে, সেইকাৰণে এইযোৰে তাই আগত পিন্ধিল। আৰু এইযোৰ লৈছে চেণ্ডেলযোৰো পিন্ধি আছে, এইযোৰ দেখাই দিলোঁ। চাওক মোৰ বেটাৰ ষ্টাইল হৈছে, ষ্টাইল ৰেডি ফটো যাব। আৰু ঘড়ীটো পিন্ধিব ভুলি গৈছিল, এইবাৰ ঘড়ীটো পিন্ধি আছে। আৰু ইফালে হাজবেণ্ড নামাজ পঢ়ি আহি বহি আছে আৰু মোৰ ৰন্ধা বঢ়া শেষ, লগতে গাটো ধুই ল'লোঁ। মানে আগতে গা ধুলোঁ, গা ধোৱাৰ পিছতে ৰান্ধিলোঁ। পোলাও বনালোঁ আৰু মাংস বনালোঁ। আজি আৰু ৰন্ধা বঢ়াখিনি নেদেখাম, যিহেতু দেখাব লগা বহুত কিবাকিবি আছে। আৰু মই কি পিন্ধিলোঁ সেইটোও দেখাই আছোঁ। আৰু ইটা ৰুমৰ একো কৰা নাই, খালি জাষ্ট বিছনাৰ চাদৰখন বদলাই দিছোঁ। আৰু মই পিন্ধিলোঁ নাইটি, আৰু নাইটিটো মোক দিছে ফাদাৰ ইন লয়ে। আৰু মিষ্টাৰেনো মোক কি দিব, গোটেইখিনি মৰে হাতত, মানে যি ইচ্ছা তাকে ল'ব পাৰোঁ। আৰু মই লৈছিলোঁ মানে কুৰ্তা এটা অৰ্ডাৰ কৰা হৈছিল, কিন্তু কুৰ্তাটা অলপ টাইট হয়, যাৰ কাৰণে মই ৰিটাৰ্ণ কৰিব লগা হ'ল। আৰু ৰিটাৰ্ণ কৰাৰ পিছত আৰু আহাতে ঈদ পাৰ হৈ যাব। ধৰি লোৱা এইবাৰ মোৰ ঈদৰ কাপোৰ নাই। আৰু ঈদৰ কাৰণে এযোৰ চেণ্ডেল ল'লোঁ, এইযোৰ। আৰু এয়া হ'ল আলহী আহিছে, হাজবেণ্ডৰ বন্ধু। আৰু ইফালে আহিছে, দেখাই আছোঁ, মিৰ্চাদৰ বন্ধু। এই দুটা তাৰ লগত একেলগে পঢ়া আৰু আমাৰ ঘৰৰ ওচৰৰে, আৰু এতিয়া ভাগিনাও হয় এফালৰ পৰা। আৰু মিৰ্চাদৰ বন্ধুখিনি ভাতো নাখায়, ইফালে নাস্তাও নাখায়। ফ্ৰিজত আইচক্ৰীম আছিল, সিহঁতক দি দিলোঁ। আৰু আইচক্ৰীমখিনি পাই মানে সিহঁতে বিৰাট ফূৰ্তি পাইছে, যিহেতু সৰু মানুহ আইচক্ৰীম চকলেট এইবোৰ ভালে পায়। ধুইছা, হাত ধুইছা? ধৰ ঈদৰ পইচা ল, ধৰ ব্লগ বনাই আছে, ধৰ মোৰ লগে এখন মিঠা বানান দিটো। এনে ক'বা লাগছে, ঈদৰ পইচা দিছে। আৰু এইফালে হাজবেণ্ডে পূৰা ৰেডি হৈ আছে, মানে ঈদৰ কাপোৰ পিন্ধিল, পাঞ্জাবী খুলি স্পৰ্টিং, ঈদৰ কাপোৰ। ঘূৰ তোমাৰে দিন, আমিতো ঘৰতে থাকিব লাগিব। হা
দে ভাল লাগছে বঢ়িয়া আৰু এইবাৰ মই আপোনালোকক দেখাম আমাৰ ৰাস্তাটো কিমান ধুনীয়াকৈ সজাইছে আচলতে মা আব্বা আৰু ভাবিহঁতে আহিল ৰাস্তাটো চাবা ময়ে মাতিলোঁ ফোন কৰি মানে এইবাৰ আমাৰ ইয়াতে প্ৰথমবাৰ এনেকৈ সজাল সিহঁতে আহি চাহ পানী খাল আৰু সিহঁতে আহিল পিলপিলি লৈ আৰু সেই পিলপিলিখনৰে আমি ঘূৰি আছোঁ ৰাস্তাটো আমি এবাৰ ঘূৰিলোঁ চিধাই যাই আছোঁ ঘৰৰ ফালে আৰু এইফালে আছে আমাৰ ঈদগাহ য'ত আমাৰ ঈদৰ নামাজ হয় প্ৰতি বছৰে ইয়াতে আমাৰ ঈদৰ নামাজ হয় আৰু আমি এইবাৰ চিধাই যাই আছোঁ আৰু অলপমান ঠাই আপোনালোকক দেখাব লগা আছে সেইখিনি দেখাম আমি চিধাই যাই আছোঁ আৰু চিধাই অহাৰ পিছত পিলপিলিখন ঘূৰালে আৰু এইফালে অলপমান ঠাই মানে সজাইছে আৰু ইয়াতে লিখি দিছে আমাৰ গাঁওখনৰ নাম আই লাভ লালমাটি বুলি আৰু ইয়াতে বহুতে ফটো উঠি আছে আৰু আমাৰ হল দেখা এইবাৰ আমি ঘৰত যাই আছোঁ ঘূৰি আহি মাহঁতে ভাবিহঁতে ভাত পানী খাল আৰু এইবাৰ ঘৰত যাব ওলাইছে এতিয়া সময় হ'ল 9টা বাজা নাই মানে 15 মিনিট বাকী আছে আৰু এইফালে আৰু এইজন হ'ল মোৰ দাদা নেগেল ৰাস্তা চাবলৈ ভিডিঅ' ইউটিউবত দেখা পাবি আব্বা তই যাবি আমাৰ লগত
ঘৰৰখিনি গেল আৰু মই এইবাৰ সাজি কাচি ওলালোঁ যিহেতু মই এইবাৰ ঈদত কাপোৰ লোৱা নাই আগৰে পুৰণি কাপোৰ এযোৰ পিন্ধিছোঁ আৰু বান্ধৱীখিনিৰ লগত ওলালোঁ অলপমান ঘূৰিম কাৰণ বান্ধৱীখিনিৰ লগত নুঘূৰিলে ঈদ হেনা নালাগেকে আৰু যিহেতু মই আপোনালোকক ৰাস্তাটো এবাৰ দেখালোঁ সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ ৰাস্তাত আৰু সেই ঠাইখিনিত আহিলোঁ য'ত আই লাভ লালমাটি বুলি লিখা আছে মানে মোৰ বান্ধৱীখিনি তাতে ফটো উঠিব যাৰ কাৰণে আহিলোঁ কিন্তু মই নুঠিলোঁ কাৰণ বহুতে চাই আছিল আৰু মোৰ কোনোবাই চাই থাকিলে ফটো উঠিব লাজ লাগে সেইকাৰণে মই নুঠিলোঁ কিন্তু সিহঁতে উঠিল আৰু মই অলপমান ভিডিঅ'ই বনালোঁ আপোনালোকক ভালদৰে দেখুৱাবলৈ চাওক মানে বহুতে ফটো উঠি আছে আৰু এইটো হ'ল ৰাস্তাটো গতিকে মই যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ যদি আপোনালোকৰ দেখি ভাল লাগিল তেনেহ'লে মোক লাইক কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আৰু নতুন কোনোবাই চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম আৰু এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে সকলোৱে ভালে থাকক আজিৰ কাৰণে বাই বাই